আজি প্রবল বৃষ্টিপাতে কপাব রাজ্যৰ ৩১খন জিলা বান পৰিস্থিতিৰ মাজতেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি এতিয়া অন্ত পৰা নাই মহাপ্ৰলয়ৰ যিকোনো মুহূৰ্তত বুৰ যাব পাৰে উজনি অসম সাৱধান আৰু সতৰ্ক থাকক ৰাজ্যবাসী ৰাজ্যত বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ মুখলধাৰ বৰষুণে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতি ৰাজ্যজুৰি এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোৰ বাবে ৰাজ্যৰ ৩১খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু দুখন জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আজিৰ দিনটোৰ বাবে দক্ষিণ হালমাৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা বজালি গোৱালপাৰা কামৰূপ নলবাৰী কামৰূপ মেট্ৰ' দৰং মৰিগাঁও শোণিতপুৰ নগাঁও হোজাই বিশ্বনাথ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও শ্ৰীভূমি কাছাৰ আৰু হাইলাকান্দি জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সমান্তৰালভাৱে গোলাঘাট লখিমপুৰ মাজুলী ধেমাজি যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা জিলা কেইখনৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে লগতে দুই এঠাইত বিজুলী ঢেৰেকণি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে